নমস্কাৰ জনাইছোঁ আপোনালোক সকলোকে মোৰ এটি অন্য ভিডিঅ'লৈ। মইনো কেৰাহীখন ইমান ধুনীয়াকৈ কেনেকৈ চফা কৰিলোঁ জানিবৰ বাবে ভিডিঅ'টি চাওঁ আহক। মই ল'লোঁ এখন চিজ পেপাৰ। বহুত ডাঙৰ নালাগে চিজ পেপাৰ, এনেকুৱা ধৰণৰ। ইয়াতকৈ অকণমান সৰু হ'লেও কোনো কথা নাই। এনেকুৱা ধৰণৰ এখন চিজ পেপাৰ ল'ব আপোনালোকে। তাৰপিছত এয়া কেৰাহীকেইটা দেখিছেনে, অৱস্থা নায়েই একদম। তাৰপিছত চচপেনকেইটাও মই লগতে উলিয়াই ল'লোঁ। যিহেতু মই কাচকল বইল কৰিছিলোঁ, সেয়েহে ভাবিলোঁ এতিয়াই একেলগে চচপেনকেইটাও চফা কৰি পেলাওঁ। যিহেতু সময় বেছি লাগে আমাক কেৰাহী বা তেনেকুৱা ধৰণৰ চফা কৰোঁতে, আপোনালোকে এনেদৰে কৰি চাব এবাৰ। একদম কম সময়তে খুব ধুনীয়াকৈ চফা হৈ যায়। মই তাতে অকণমান চাৰ্ফ দিলোঁ, যিকোনো আপোনালোকে ঘৰত ব্যৱহাৰ কৰা চাৰ্ফ অকণ ল'লেই হ'ল। আৰু চিজ পেপাৰখন এনেদৰে পানীত মই তিয়াই ল'লোঁ। তিয়াই লৈ এতিয়া মই চিজ পেপাৰখনত এনেদৰে অকণমান বাচন ধোৱা চাবোন, আপোনালোকে যোনে যি ব্যৱহাৰ কৰে ল'ব পাৰে। অকণমান চাবোন লৈ এনেদৰে গাৰ জোৰেৰে ঘঁহি দিব লাগিব। এয়া মই এনেদৰে একদম গাৰ জোৰ দি পেলানি ঘঁহি দিলোঁ। সময় গোটেই কম লাগে, বেছি সময় নালাগে, অকণমান সময় হ'লেই হৈ যায়। সেয়েহে মই ভাবিলোঁ ভিডিঅ' এটা বনাই আপোনালোককো দিওঁ। যিসকলে কেৰাহী চফা কৰিব নোৱাৰে বা সময় নাই চফা কৰি ৰুকি ৰুকি চফা কৰি থাকিবৰ বাবে, তেওঁলোকে এনেদৰে কম সময়তে খুব ধুনীয়াকৈ কেৰাহী চফা কৰিব পাৰিব। কেৰাহী বুলিয়ে নহয়, চচপেন আপোনালোকৰ যিকোনো চফা কৰিব পাৰিব। আৰু এতিয়া অকণমান চফা হ'বলৈ ধৰিছে এনেদৰে। এতিয়া মই অকণমান পানী দি আউখালি ল'লোঁ, কিমানখিনিনো চফা হৈছে চাইছোঁ। এইখিনিতে এটা কথা কৈ থওঁ, আপোনালোক যিসকল বন্ধু বান্ধৱে মোৰ ভিডিঅ'টি প্ৰথমবাৰৰ বাবে চাই আছে, তেওঁলোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু ফেচবুকত চোৱাসকলে মোৰ পেজটি যেন ফ'ল' কৰি দিয়ে। আৰু এতিয়া কেৰাহীখন এইখিনিমান চফা হৈছে আৰু মই এতিয়া আকৌ অকণমান চাবোন লগাই পেলানি আকৌ অকণমান ঘঁহি দিম। আচলতে আমাৰ যেতিয়া বাচনবিলাক চফা হৈ থাকিব, তেতিয়া আমি যিকোনো খাদ্য বনাই পেলানিও ভাল লাগে, নহয়নে বাৰু? কেৰাহীটো চফা হৈ থাকিলে এনেই বনাই ভাল লাগে চব্জি তবজিখিনি। সেয়েহে মই ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাওঁ, কিছুমানৰ হয়তো অকণমান হ'লেও কামত আহিব বুলি। আৰু এতিয়া মই এনেদৰে কেৰাহীটো ঘঁহিলোঁ। ঘঁহি পেলানি আকৌ অকণমান চাবোন লগাই এনেদৰে ঘঁহি দিলেই খুব ধুনীয়াকৈ চফা হৈ গ'ল। এয়া চাওক কিমান ধুনীয়াকৈ চফা হৈ গ'ল। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই আছিল। আকৌ এটি নতুন ভিডিঅ'ত আপোনালোক সকলোকে লগ পাই আছোঁ। যিসকল বন্ধু বান্ধৱে মোৰ এতিয়ালৈকে পেজটি ফ'ল' কৰা নাই, তেওঁলোকে ফ'ল' কৰি দিব আৰু ইউটিউবত চোৱাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।